নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ পৰা প্ৰায় 50,000 বছৰ আগতে সাগৰৰ মাজত এটা ভব্য নগৰ আছিল। সেই নগৰত 9 লাখতকৈও অধিক ডাঙৰ ডাঙৰ মহল আছিল। সেই সকলো মহল হীৰা, সোণ আৰু বহুতো অমূল্য ৰত্নৰে সুন্দৰকৈ সজোৱা হৈছিল। এই নগৰখন ইমানেই সুপৰিকল্পিত আৰু উন্নত আছিল যে আজিৰ ডাঙৰ ডাঙৰ নগৰসমূহো ইয়াৰ আগত ফিকা যেন লাগে। কিন্তু হঠাতে এটা এনেকুৱা দিন আহিল যেতিয়া এই ভব্য নগৰী চকুৰ পলকতে সাগৰৰ বুকুত বিলীন হৈ গ'ল। এতিয়া অলপ সময় আগলৈ আহোঁ। এই ঘটনাটো 1983 চনৰ গুজৰাটৰ অখা উপকূলৰ ওচৰত আৰৱ সাগৰত ঢৌবোৰ অদ্ভুত অস্থিৰতাৰ সৈতে সাগৰৰ পাৰত আঘাত কৰি আছিল। ভাৰতীয় আৰ্কিঅলজী বিভাগৰ এটা দল ডাইভিং সঁজুলিৰে সজ্জিত হৈ সাগৰৰ নাওৰ ওপৰত সাজু হৈ থিয় হৈ আছিল। কোনেও নাজানিছিল যে অলপ সময়ৰ ভিতৰতে তেওঁলোকে এনে এক দৃশ্য দেখিবলৈ পাব যিয়ে ইতিহাস সম্পৰ্কীয় ধাৰণাসমূহক কঁপাই দিব। যেতিয়াই তেওঁলোকে সাগৰৰ নীলা সাগৰৰ গভীৰতালৈ জাপ মাৰিলে, তললৈ নামি যোৱাৰ লগে লগে বালি, শিল আৰু পাথৰৰ মাজত কিছুমান অস্বাভাৱিক বস্তু তেওঁলোকৰ চকুত পৰিল। তাৰে ভিতৰত এনে কিছুমান বস্তু আছিল যিয়ে কোনো এক প্ৰাচীন সময়ৰ সাক্ষী বহন কৰি আছিল। তেওঁলোকৰ চকু এক মুহূৰ্তৰ বাবে স্থবিৰ হৈ গ'ল, শ্বাস-প্ৰশ্বাস যেন ৰৈ গ'ল। চকুৰ সন্মুখত দেখা সেই দৃশ্যই এটা গভীৰ প্ৰশ্ন উত্থাপন কৰিলে। এইটো সেই নগৰীয়ে হয়নে, যাৰ উল্লেখ হাজাৰ হাজাৰ বছৰ পুৰণি গ্ৰন্থসমূহত পোৱা যায়? সঁচাকৈয়ে সাগৰৰ গভীৰতাত এটা সম্পূৰ্ণ নগৰ পুতি থোৱা আছেনে? তেওঁলোকৰ চকুৰ সন্মুখত থকা সেই দৃশ্য দেখি তেওঁলোক বিস্মিত হৈ পৰিল। ডাঙৰ ডাঙৰ শিলাখণ্ড, ওপৰলৈ উঠা উচ্চ উচ্চ প্ৰাচীৰ যিবোৰত ভব্য আৰু সূক্ষ্ম কাষ্ঠকাৰ্য কৰা হৈছিল, যেন পানীৰ তলতেই এটা সম্পূৰ্ণ নগৰ বসবাস কৰি আছে। এইটো আন একো নহয়, এইটো আছিল ভগৱান শ্ৰীকৃষ্ণৰ ডুবি যোৱা দ্বাৰকা। প্ৰিয় দৰ্শক, বহুদিন ধৰি মহাভাৰত আৰু ৰামায়ণৰ দৰে দিব্য গ্ৰন্থসমূহক কেৱল মিথ্যা অৰ্থাৎ মনে গঢ়া কাহিনী বুলিয়েই ধৰা হৈছিল। সেই কাহিনীবোৰতেই এই ভব্য নগৰ দ্বাৰকাৰ উল্লেখ পোৱা যায়। দীঘলীয়া সময় ধৰি এই নগৰকো কেৱল কল্পিত কাহিনী বুলিয়েই বৰ্ণনা কৰা হৈছিল। কিন্তু 1983 চনত ডক্টৰ এছ.আৰ. ৰাও আৰু তেওঁৰ দলে যেতিয়া এই নগৰ আৱিষ্কাৰ কৰিলে, তেতিয়া এই ঘটনাই সেই সকলো লোকক গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰিলে, যিসকলে ইয়াক কেৱল মিথ্যা বুলি কৈছিল। ডক্টৰ এছ.আৰ. ৰাওৱে বিস্তৃত আৰ্ক'লজিকেল সমীক্ষা আৰু গভীৰ গৱেষণাৰ পিছত এই কথা নিশ্চিত কৰিলে যে এই নগৰীটো সেই দ্বাৰকাই, যাৰ বৰ্ণনা মহাভাৰত আৰু হৰিবংশ পুৰাণত পোৱা যায়। কিন্তু তেন্তে প্ৰশ্ন উঠে, দ্বাৰকাৰ দৰে ইমান সমৃদ্ধ আৰু উন্নত নগৰ কেনেকৈ এক মুহূৰ্ততে পানীৰ তলত বিলীন হৈ গ'ল? গৱেষণাৰ সময়ত ডক্টৰ ৰাও আৰু আন আৰ্কিঅলজিষ্টসকলে এনে কি পালে যিয়ে তেওঁলোকক সম্পূৰ্ণৰূপে হতভম্ব কৰি পেলালে? তেন্তে আজিৰ এই ভিডিঅ'টোত আমি জানিম সেই দ্বাৰকাৰ নিৰ্মাণ কাহিনী, যাৰ মহিমাৰ আগত সাগৰৰ ঢৌবোৰেও পিছ হুহুকি যাবলগীয়া হৈছিল। আমি জানিম সেই শ্ৰাপৰ ভয়ংকৰ সত্যতা, যাৰ কথা শুনি স্বৰ্গলোকো কঁপিবলৈ ধৰিছিল। লগতে জানিম সেই ঐতিহাসিক আৱিষ্কাৰৰ সম্পূৰ্ণ প্ৰক্ৰিয়া, যিয়ে শতাব্দী পুৰণি পৌৰাণিক কাহিনীবোৰক কাগজৰ পৰা নমাই মাটি বা ক'বলৈ গ'লে সাগৰৰ বুকুত উভতি আনি থৈ গ'ল। আমি এইটোও জানিম যে কেনেকৈ ডক্টৰ এছ.আৰ. ৰাও আৰু তেওঁৰ দলে সাগৰৰ গভীৰতালৈ নামি গৈ সেই নগৰৰ অৱশেষ আৱিষ্কাৰ কৰিলে, যাক মানুহে কেৱল এটা কাহিনী বুলি ভাবি আহিছিল। আমি এইটোও দেখিম যে আধুনিক যুগত বিজ্ঞানীসকলে কেনেকৈ সাগৰৰ তলত হাজাৰ হাজাৰ বছৰ পুৰণি প্ৰাচীৰ, স্তম্ভ আৰু বিভিন্ন শিল্পকলাৰ নিদৰ্শন আৱিষ্কাৰ কৰিলে। এই সকলো আৱিষ্কাৰৰ সময়কাল মহাভাৰতৰ যুদ্ধৰ সময়ৰ সৈতে মিল খায়। তেন্তে আহক এই ৰোমাঞ্চকৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ, য'ত পুৰাণ, আৰ্কিঅলজিষ্ট আৰু বিজ্ঞান একলগ হৈ সেই নগৰীৰ কাহিনী ক'ব।
যি হাজাৰ হাজাৰ বছৰ আগতেই সোণালী আছিল, তাৰ পিছত শ্ৰাপগ্ৰস্ত হ'ল আৰু শেষত সাগৰৰ ঢৌত বিলীন হৈ গ'ল। কিন্তু তাৰ আগতে যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টিত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, বহু আগতে যেতিয়া মথুৰাত কংসৰ আতংক চূড়ান্ত সীমাত উপনীত হৈছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কংসক বধ কৰি নগৰবাসীক তেওঁৰ অত্যাচাৰৰ পৰা মুক্ত কৰিলে। তাৰ পিছত শ্ৰীকৃষ্ণ মথুৰাতেই বসবাস কৰিবলৈ ধৰিলে। কিন্তু কংসৰ মৃত্যুত ক্ৰোধিত হৈ কংসৰ শাহুৱেক জৰাসন্ধে মথুৰাত প্ৰায় 17 বাৰ আক্ৰমণ চলালে। তথাপিও এই সকলো আক্ৰমণত ভগৱান শ্ৰীকৃষ্ণই বিজয় লাভ হৈছিল। কিন্তু বাৰে বাৰে হোৱা আক্ৰমণসমূহত ক্লান্ত হৈ শ্ৰীকৃষ্ণ মথুৰা ত্যাগ কৰাটোকেই উচিত বুলি ভাবিলে। এই সিদ্ধান্তই তেওঁক এটা অসাধাৰণ নগৰ নিৰ্মাণ কৰাৰ প্ৰেৰণা দিলে। সেই নগৰ আছিল দ্বাৰকা। শ্ৰীকৃষ্ণ সাগৰৰ তীৰলৈ গৈ সাগৰৰ দেৱতা বৰুণদেৱক প্ৰাৰ্থনা কৰিলে, হে বৰুণদেৱ, মোক মোৰ প্ৰজাৰ বাবে শান্তি আৰু সুৰক্ষা প্ৰদান কৰক। আপুনি মোক অলপ ভূমিৰ অংশ দান কৰক য'ত মই এখন নতুন নগৰ স্থাপন কৰিব পাৰোঁ। বৰুণদেৱ মিচিকিয়াই হাঁহি দিলে আৰু তেওঁ শ্ৰীকৃষ্ণক সাগৰৰ 12 যোজন অৰ্থাৎ প্ৰায় 153.6 কিলোমিটাৰ ভূমি দান কৰিলে। ইয়াৰ পিছত এই নগৰৰ ভব্য নিৰ্মাণৰ দায়িত্ব গড অৱ আৰ্কিটেক্ট অৰ্থাৎ ভগৱান বিশ্বকৰ্মাক অৰ্পণ কৰা হ'ল। অৱশেষত ভগৱান বিশ্বকৰ্মাই এই অতি ভব্য নগৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে। নগৰীৰ মহলসমূহ ইমানেই উচ্চ আছিল যেন আকাশ স্পৰ্শ কৰি আছে। প্ৰাচীৰসমূহ সোণৰ আছিল আৰু মজিয়াসমূহ আছিল ৰূপৰ। নগৰীৰ চাৰিওফালে বিশাল বিশাল দুৱাৰ আছিল। সেইকাৰণেই এই নগৰৰ নাম পৰিল দ্বাৰকা, অৰ্থাৎ দুৱাৰসমূহৰ নগৰ। বতাহত সুগন্ধি ফুলৰ মিঠা সুবাস ভৰি আছিল। উদ্যানসমূহত ময়ূৰে নাচি আছিল আৰু নগৰৰ মাজমজিয়াত অৱস্থিত ভগৱান শ্ৰীকৃষ্ণৰ ৰাজপ্ৰসাদটো এনে লাগিছিল যেন স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিছে। নগৰৰ পথসমূহ এনেদৰেই পৰিকল্পিত আছিল যে সিহঁত চিধা বন্দৰলৈ গৈ মিলিত হৈছিল। সাগৰীয় বাণিজ্যৰ সুবিধাৰ বাবে বিশেষ ঘাটসমূহ নিৰ্মাণ কৰা হৈছিল য'ত জাহাজসমূহে সহজে অহা-যোৱা কৰিব পাৰিছিল। নগৰত পানী যোগানৰ বাবে উন্নত সিঞ্চন ব্যৱস্থা আছিল, যি সেই সময়ছোৱাত অত্যন্তই দুৰ্লভ বুলি গণ্য কৰা হৈছিল। পৰিষ্কাৰ পানীৰ পুখুৰী, সেউজীয়া বাগিচা আৰু সুসজ্জিত বজাৰসমূহে এই নগৰটো কেৱল সুন্দৰেই নহয়, সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ নগৰত পৰিণত কৰিছিল। ভাগৱত পুৰাণ অনুসাৰে দ্বাৰকা নগৰত মুঠ 900তকৈও অধিক ভব্য ৰাজপ্ৰসাদ আছিল। এই সকলো মহল চন্দ্ৰকান্ত মণি, হীৰা, বিভিন্ন মূল্যৱান ৰত্ন আৰু সোণেৰে নিৰ্মাণ কৰা হৈছিল। ভগৱান শ্ৰীকৃষ্ণ নিজেই এই মহলসমূহ নিজৰ প্ৰয়োজন অনুসাৰে নিৰ্মাণ কৰাইছিল। বলৰাম, ৰুক্মিণী, সত্যভামা, জাম্বৱতী আৰু অন্যান্য ৰাণীসকলৰ বাবে পৃথকে পৃথকে ৰাজপ্ৰসাদ আছিল। এই মহলসমূহ কেৱল স্থাপিত কলাৰ আশ্চৰ্যই নাছিল, বৰং সিহঁত আধ্যাত্মিকতা আৰু ভক্তিৰ এক মহান প্ৰতীকো আছিল। কিন্তু এইটো শেষ নাছিল। এতিয়া আৰম্ভ হ'ব সেই অধ্যায় যিয়ে দ্বাৰকাক কালাতীত কৰি তুলিলে। এখন এনে নগৰ যাক স্বয়ং ভগৱানে স্থাপন কৰিছিল, দেৱতাসকলে সজাই তুলিছিল আৰু সময়ে ইতিহাসত অমৰ কৰি ৰাখিলে। কিন্তু য'ত নিৰ্মাণ থাকে তাতেই বিনাশো নীৰৱেই অপেক্ষা কৰি থাকে। দ্বাৰকাৰ এই সোণালী কাহিনী আগলৈ গৈ এটা এনে শ্ৰাপৰ ছায়াত বিলীন হ'ব যাৰ পৰিকল্পনাও কোনেও কৰা নাছিল। মহাভাৰতৰ যুদ্ধ ইতিমধ্যেই সমাপ্ত হৈছিল। ধূলি-মাটিৰে আবৃত যোদ্ধাসকলৰ দেহ বিস্তৃত অস্ত্ৰ-শস্ত্ৰ আৰু তেজেৰে ৰঙা হোৱা মাটি। কৌৰৱসকলৰ ধ্বংস ইতিমধ্যেই সংঘটিত হৈ গ'ল। নিজৰ পুত্ৰসকলৰ এই অৱস্থা দেখি গান্ধাৰী বহুত ক্ৰোধিত হৈ পৰিল। তেওঁৰ বিশ্বাস আছিল যে যদি ভগৱান শ্ৰীকৃষ্ণই বিচাৰিলেহেঁতেন তেন্তে এই যুদ্ধটো কেতিয়াও নহ'লেহেঁতেন। কিন্তু তেওঁ এনে কৰা নাছিল, যাৰ ফলত ক্ৰোধিত গান্ধাৰীয়ে শ্ৰীকৃষ্ণক শ্ৰাপ দিলে, যেনেকৈ মোৰ বংশৰ ধ্বংস হ'ল, ঠিক তেনেকৈ এদিন তোমাৰো বংশৰ ধ্বংস হ'ব।
এই শ্ৰাপে যদুবংশৰ ধ্বংসৰ নিৰ্মাণৰ আধাৰ স্থাপন কৰিলে। কিন্তু আন এটা কাৰণো আছিল যাৰ ফলত দ্বাৰকাৰ ধ্বংস সংঘটিত হ'ল। আচলতে এক সময়ৰ কথা, দ্বাৰকাৰ ওচৰত পিণ্ডাৰক নামৰ এটা স্থান আছিল। এদিন তাত বহুকেইজন প্ৰধান ঋষিগণ আগমন কৰিলে। তেওঁলোকৰ মাজত বিশ্বামিত্ৰ, বশিষ্ঠ, নাৰদ, কৰ্ণ আৰু দুৰ্বাসাৰ দৰে মহান ঋষিমুনিসকল উপস্থিত আছিল। এই ঋষিসকলক দেখি শ্ৰীকৃষ্ণৰ পুত্ৰ শাম্ব আৰু তেওঁৰ কিছুমান বন্ধুৱে মিলি এক দুষ্টামি কৰিবলৈ মনস্থ কৰিলে। শাম্বে গৰ্ভৱতী নাৰীৰ ৰূপ ধাৰণ কৰি সেই ঋষিসকলৰ ওচৰলৈ গ'ল। তেওঁ এই কথাটো জনাই নাছিল যে তেওঁলোক কোনো সাধাৰণ সাধুসন্ত নহয়, বৰং ত্ৰিকালদৰ্শী ঋষি, যিসকলে অতীত, বৰ্তমান আৰু ভৱিষ্যত সকলো জানে। শাম্ব আৰু তেওঁৰ বন্ধুসকলে ঋষিসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ তপস্যা ভংগ কৰিলে আৰু তেওঁলোকৰ পৰা নিজৰ হ'বলগীয়া সন্তানৰ বিষয়ে প্ৰশ্ন কৰিবলৈ ধৰিলে। এইদৰে নিজৰ অপমান হোৱা দেখি মুনিগণ ক্ৰোধিত হৈ উঠিল। তেতিয়া তেওঁলোকে শাম্বক এই শ্ৰাপ দিলে, তুমি এটা লোহাৰ মুছল জন্ম দিবা আৰু সেই মুছলেই যদুবংশৰ ধ্বংসৰ কাৰণ হ'ব। শাম্ব আৰু তেওঁৰ সংগীসকল ভয়ত আতংকিত হৈ উঠিল। তেওঁলোকে ক্ষমা বিচাৰিলে, কিন্তু এতিয়া একো কৰাৰ নাছিল। কিছুদিন পিছতেই সেইটোৱেই ঘটনা ঘটিল যি ভৱিষ্যবাণী কৰা হৈছিল। এদিন ৰাতিপুৱা যেতিয়া শাম্বই টোপনিৰ পৰা উঠিল, তেতিয়া তেওঁ নিজৰ কাপোৰৰ মাজত এটা গধুৰ লৰ মুছল পালে। এই দৃশ্য দেখি যদুবংশীসকল গভীৰ চিন্তাত পৰিল। কিন্তু যেতিয়া এই কথা ভগৱান শ্ৰীকৃষ্ণৰ ককা ৰজা উগ্ৰসেনৰ কাণত পৰিল, তেতিয়া তেওঁ সেই মুছলটো সৰু সৰু টুকুৰাত ভাঙি সাগৰত পেলাবলৈ আদেশ দিলে। আৰু যেতিয়াই সেই টুকুৰাবোৰ সাগৰত পেলোৱা হ'ল, তেতিয়াই এটা বৃহৎ আকাৰৰ মাছ আহি সেই সকলো টুকুৰা গিলি পেলালে। কিছু সময়ৰ পিছত কিছুমান মাছমৰীয়া আহি সেই মাছটো ধৰি পেলালে। যেতিয়া মাছটো কাটি চোৱা হ'ল, তেতিয়া তাৰ পেটৰ পৰা লৰ টুকুৰাবোৰ ওলাই আহিল। সেই মাছমৰীয়াসকলে লোহাৰ টুকুৰাবোৰ এজন জৰা নামৰ চিকাৰীক বিক্ৰী কৰি দিলে। সেই চিকাৰীজনে সেই লৰ টুকুৰাবোৰেৰে নিজৰ তীৰবান বনাবলৈ ধৰিলে। আনফালে দ্বাৰকাত পৰিস্থিতি লাহে লাহে অধিক অৱনতি ঘটিবলৈ ধৰিলে। গান্ধাৰী শ্ৰাপৰ প্ৰভাৱ স্পষ্টকৈ পৰিবলৈ ধৰিলে। সময় যিমানেই আগবাঢ়িল, সিমানেই যদুবংশীয়সকলৰ মাজত অহংকাৰ বৃদ্ধি পাবলৈ ধৰিলে। ভোগবিলাস, বিলাসিতা, মদ্যপান আৰু দুষ্কৰ্মই ধৰ্ম আৰু মৰ্যাদাৰ স্থান ল'লে। নৈতিকতাৰ সম্পূৰ্ণ অৱসান ঘটিল। এই সময়ছোৱাকেই আজিও প্ৰবাস ত্ৰিকাল নামেৰে জনা যায়। যদুবংশৰ বীৰসকলে সাগৰৰ তীৰত এটা উৎসৱ আয়োজন কৰিছিল। কিন্তু মদ্যপান, অহংকাৰ আৰু গালিগালাজে মিলি এই উৎসৱক যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিলে। তেওঁলোকে ইজনে সিজনৰ সৈতে যুঁজিবলৈ ধৰিলে। যি অস্ত্ৰ-শস্ত্ৰৰে তেওঁলোকে আগতে যুদ্ধত বিজয় লাভ কৰিছিল, সেই একেই অস্ত্ৰৰে এতিয়া ইজনে সিজনক হত্যা কৰিবলৈ ধৰিলে। ভগৱান শ্ৰীকৃষ্ণই বুজি পাইছিল যে এতিয়া বিনাশ ওচৰ চাপি আহিছে। সেইকাৰণে তেওঁ প্ৰবাস বনলৈ গুচি গ'ল আৰু তাত এডাল গছৰ তলত বিশ্ৰাম ল'বলৈ ধৰিলে। সেই সময়তেই তাত সেই চিকাৰীজন উপস্থিত হ'ল, যিয়ে আগতে মুছলৰ লৰ টুকুৰাবোৰেৰে তীৰ বনাইছিল। চিকাৰীজনে ভগৱান শ্ৰীকৃষ্ণক হৰিণ বুলি ভুল বুজি তেওঁৰ ওপৰত তীৰ নিক্ষেপ কৰিলে। যেতিয়াই সেই তীৰ ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত লাগিল, তেতিয়াই তেওঁ এই লোক ত্যাগ কৰিলে। ভগৱান শ্ৰীকৃষ্ণৰ মহাপ্ৰয়াণৰ লগে লগে সম্পূৰ্ণ দ্বাৰকা নগৰ সাগৰৰ পানীত বিলীন হৈ গ'ল। এইদৰেই দ্বাৰকাৰ সেই ঐশ্বৰ্যশালী অধ্যায়ৰ অন্ত পৰিল, যি নগৰ স্বয়ং ভগৱানে স্থাপন কৰিছিল, যিয়ে এটা সম্পূৰ্ণ যুগৰ সাক্ষী হৈছিল। এতিয়া সি মাথো শাস্ত্ৰসমূহৰ পৃষ্ঠাত আৰু সাগৰৰ নিস্তব্ধতাৰ মাজত লুকাই থকা এক অমৰ স্মৃতি হিচাপে অৱশিষ্ট ৰ'ল। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি অৱশ্যেই লিখিব। আৰু যদি আপুনি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।